যথেষ্ট সংখ্যক নিযুক্তি আমাৰ শিক্ষা বিভাগৰ অধীনত হ'ব আৰু শিক্ষা বিভাগৰ অধীনত যিখিনি নিযুক্তি হ'ব ইয়াতে নতুন নিযুক্তিও আছে খালী হৈ থকা যিবিলাক আমাৰ ভেকেঞ্চি আছে সেইখিনিও আমি পূৰণ কৰিম কিছু পোষ্ট যিখিনি ৰেগুলাৰাইজেশ্যন কৰিব লগা আছে নিয়াৰ ৰেগুলাৰাইজেশ্যন কৰিব লগা আছে আৰু নতুনকৈ পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজনীয় বিশেষকৈ হায়াৰ এডুকেশ্যন ছেকশ্যনত যিখিনি নতুন পোষ্ট আমাৰ ক্ৰিয়েট কৰিব লগা আছে ক্ৰিয়েট কৰাৰ প্ৰচেছ চলি আছে বাকী থকা ভেঞ্চাৰ স্কুলবিলাক যিবিলাকৰ আইনৰ আওতাৰ ভিতৰত যিখিনি পৰে পুনৰ পুনৰীক্ষণ কৰিছে আইনৰ আওতাৰ ভিতৰত পৰি থকা যিখিনি নীতিসন্মত বিধিসন্মত সেইখিনি হোৱাৰ সম্ভাৱনা আছে বাকী নহয় অসম সেইটো সৰ্বশিক্ষা সৰ্বশিক্ষাৰ অধীনত সেইটো এটা শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ লৈছে আৰু এইটো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ এটা মিছন আছিল এইটো অসম চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰৰ এটা মিছন তো মিছনৰ চাকৰিবিলাক সদায় তেনেকুৱাই হয় কণ্ট্ৰেকচুৱেলি হয় এইবিলাক স্থায়ী চাকৰি নহয় গতিকে এইটো ইয়াত 60 বছৰ বয়সলৈকে শিক্ষকসকলৰ এটা গেৰাণ্টি অসম চৰকাৰে দিছে কৰ্মচাৰীসকলো একেধৰণৰ ব্যৱস্থা হ'ব লাগে বুলি দাবী কৰিছে গভৰ্ণমেণ্টে এতিয়া এক্সামিন কৰি দিয়ে মাদ্ৰাছা স্কুলৰ নাম চেঞ্জ হৈছে তাত শিক্ষকসকলৰ যি চাকৰি আছে এই চাকৰিবিলাক আছে থাকিব এই চাকৰিবিলাকৰ একো খেলি মেলি নহয় এইটো আশ্বস্ত থাকিব লাগে খালি তাৰ কাৰিকুলামটো চেঞ্জ হ'ব স্কুলৰ নামটো চেঞ্জ হ'ব বাকী একো চেঞ্জ পাৰ্মানেণ্ট নিয়াৰ পাৰ্মানেণ্ট যিটো নিয়াৰ ৰেগুলাৰাইজেশ্যন হ'ব কিন্তু কণ্ট্ৰেকচুৱেল ব্যৱস্থাত পাৰ্মানেণ্ট চাকৰিৰ কোনো ব্যৱস্থা নাই বাকী থকা ভেঞ্চাৰ স্কুলবিলাক যিবিলাকৰ আইনৰ আওতাৰ ভিতৰত যিখিনি পৰে পুনৰ পুনৰীক্ষণ কৰিছে আইনৰ আওতাৰ ভিতৰত পৰি থকা যিখিনি নীতিসন্মত বিধিসন্মত সেইখিনি হোৱাৰ সম্ভাৱনা আছে গতিকে যথেষ্ট সংখ্যক নিযুক্তি আমাৰ শিক্ষা বিভাগৰ অধীনত হ'ব আৰু শিক্ষা বিভাগৰ অধীনত যিখিনি নিযুক্তি হ'ব ইয়াতে নতুন নিযুক্তিও আছে খালী হৈ থকা যিবিলাক আমাৰ ভেকেঞ্চি আছে সেইখিনিও আমি পূৰণ কৰিম কিছু পোষ্ট যিখিনি ৰেগুলাৰাইজেশ্যন কৰিব লগা আছে নিয়াৰ ৰেগুলাৰাইজেশ্যন কৰিব লগা আছে আৰু নতুনকৈ পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজনীয় বিশেষকৈ হায়াৰ এডুকেশ্যন ছেকশ্যনত যিখিনি নতুন পোষ্ট আমাৰ ক্ৰিয়েট কৰিব লগা আছে ক্ৰিয়েট কৰাৰ প্ৰচেছ চলি আছে বাকী থকা ভেঞ্চাৰ স্কুলবিলাক যিবিলাকৰ আইনৰ আওতাৰ ভিতৰত যিখিনি পৰে পুনৰ পুনৰীক্ষণ কৰিছে আইনৰ আওতাৰ ভিতৰত পৰি থকা যিখিনি নীতিসন্মত বিধিসন্মত সেইখিনি হোৱাৰ সম্ভাৱনা আছে বাকী নহয় অসম সেইটো সৰ্বশিক্ষা সৰ্বশিক্ষাৰ অধীনত সেইটো এটা শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ লৈছে আৰু এইটো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ এটা মিছন আছিল এইটো অসম চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰৰ এটা মিছন তো মিছনৰ চাকৰিবিলাক সদায় তেনেকুৱাই হয় কণ্ট্ৰেকচুৱেলি হয় এইবিলাক স্থায়ী চাকৰি নহয় গতিকে এইটো ইয়াত 60 বছৰ বয়সলৈকে শিক্ষকসকলৰ এটা গেৰাণ্টি অসম চৰকাৰে দিছে কৰ্মচাৰীসকলো একেধৰণৰ ব্যৱস্থা হ'ব লাগে বুলি দাবী কৰিছে গভৰ্ণমেণ্টে এতিয়া এক্সামিন কৰি দিয়ে মাদ্ৰাছা স্কুলৰ নাম চেঞ্জ হৈছে তাত শিক্ষকসকলৰ যি চাকৰি আছে এই চাকৰিবিলাক আছে থাকিব এই চাকৰিবিলাকৰ একো খেলি মেলি নহয় এইটো আশ্বস্ত থাকিব লাগে খালি তাৰ কাৰিকুলামটো চেঞ্জ হ'ব স্কুলৰ নামটো চেঞ্জ হ'ব বাকী একো চেঞ্জ পাৰ্মানেণ্ট নিয়াৰ পাৰ্মানেণ্ট যিটো নিয়াৰ ৰেগুলাৰাইজেশ্যন হ'ব কিন্তু কণ্ট্ৰেকচুৱেল ব্যৱস্থাত পাৰ্মানেণ্ট চাকৰিৰ কোনো ব্যৱস্থা নাই বাকী থকা ভেঞ্চাৰ স্কুলবিলাক যিবিলাকৰ আইনৰ আওতাৰ ভিতৰত যিখিনি পৰে